হাজৰিকা আহি যোৰহাট সোমাই গ'লহি। এয়া আমি বোলক চাই আহোঁ এপাক হাজৰিকানো কেনেকৈ আহিছে, ভালে কুশলে আহি পালেহিনে। এয়া আৰু শিৱসাগৰলৈতো বেছি দূৰ নাই, গম পায়েই, এয়া পূৰা ৰাস্তাত ভিৰ দেখিছেই। বোলক আজি হাজৰিকাক আমি আদৰোঁ। আমি আগলৈ গৈ আছোঁ লাহে লাহে। এয়া ভণ্টিহঁতে ৰৈ আছে চাম বুলি। মাজতে আৰু বেলেগ ঢেৰ মানুহ আছে আৰু চাবলৈ। সেইফালে চাওক, এয়া মানুহ পূৰা একদম পূজা চাবলৈ ভাবি আহিছে আৰু আজি। খালি হাতত মোনাবোৰ নাই, খুব কম আছে, বহুত ঘৰৰ পৰা ওলাই আহিছেতো। এয়া চাওকচোন, আমি আগতে এতিয়া এৰোপ্লেন উঠিম বুলি ভাবিছিলোঁ, এতিয়া এৰোপ্লেনে উঠি আহিলে গাড়ীত, আমিনো আৰু কি ক'ম আৰু। এয়া চাওক, এনেকুৱাই দিন আৰু, মানে কি ক'ব। এতিয়া এইখন আহিছে, আকৌ এৰোপ্লেনত উৰি যোৱাৰ আশা থাকে, এতিয়া মানুহে খোৱাৰ আশা কৰিব। গতিকে এইবোৰ মানে কি ক'ব, আধুনিক চিষ্টেম। গতিকে চাই থাকক ভিডিঅ'টো। আমাৰ এয়া হাজৰিকা পাওঁ আৰু বেছি দূৰ বাট নাই আৰু, এইকণ পালেহি আমাৰ এয়া চিকিউৰিটি পূৰা টাইট হৈ আহিছে। এয়া চাওক, হাজৰিকাক চাবলৈ ল'ৰা ঢাপৰা চবৰে পূৰা কেমেৰা ফিট, মোৰ দৰে চবৰে কেমেৰা ফিটিং হৈ আছে। এয়া হাজৰিকা আহি পাওঁ, এয়া চাব দেই, ক্ল'জ হৈ গ'লে। এয়া আমাৰ হাজৰিকা, ৱেলকাম হাজৰিকা টু পুলিবৰ। এয়া হাজৰিকা গহীনত বহি আহিছে, মানে আমাৰ উইংছ অফ হাজৰিকাৰ কথা কোৱা হৈছে ইয়াত। আমাৰ বিশেষ এয়া হাজৰিকা যোৰহাটত, এয়া আমাৰ হাজৰিকা চাওক সকলোৱে ভালদৰে, যিমান পাৰোঁ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু। ৰাইজসকল দুটাই নধৰিব, যদি কিবা থাকি গৈছে উঠিব পৰাহেঁতেনতো ভালেই আছিল। এদিন গৈ শিৱসাগৰতো গৈ এদিন ভালকৈ এসাঁজ খাই আহিমগৈ, ওলাব। কোনোবা যায় যদি ক'ব, লগে ভাগে যাম, ভাল লাগিব ন। এয়া চাওক, হাজৰিকা আমাৰ এয়া সন্মুখতে আছে, এদিন উঠিব লাগিব। উৰি যাওঁ বা নাযাওঁ, কিন্তু বহি এসাঁজ খাই আহিব লাগিব আৰু দিয়কচোন। আজি আৰু ওপৰে আৰু ভালকৈ দেখুৱাবতো নোৱাৰিলোৱেই, এয়া দেখুৱালোঁ। এদিন শিৱসাগৰত গৈ এসাঁজ খাই আহিম, কি কয় দুলুদা? ঠিক আছে, যাম আমি দুলুদাই মই এদিন।